সদাৰ ভক্তিবান ৰাইজ যিসকলে শৰাই নিবুদ্ধ আনিছে আপোনালোকে পশ্চিম দিশত গৈ শৰাইসমূহ মানিব ৰচিদখন ৰাখি ল'ব নেহেৰাব বহুতে হেৰাই গতিকে কাইলৈ আপোনালোকে ৰাজহুৱা প্ৰসাদ গ্ৰহণত এই কুপনসমূহৰ দৰকাৰ হ'ব নিয়মে শাৰী শাৰীকৈ পতা হ'ব গতিকে আৰু তেখেতক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছে এগৰাকী আগশাৰীৰ স্থান পাইছে প্ৰকাশ কৰিব নোৱাৰো আমাৰ ২৮ ছেপ্টেম্বৰতে সমগ্ৰ অসমবাসী কথাৰে কেৱল এটি আমাৰ অসমত চিৰদিন চিৰকাল জীয়াই থাকে কুপনখন আমি জমা পাইছো গতিকে ভ্ৰমণা কৰিব পৰা বুলি কাৰণে অনুৰোধ পাইছো অৰ্থাৎ আপোনালোকৰ ভোটা প্ৰদানৰ কাৰণে আপোনালোকে আগবাঢ়িব গতিকে আমি সকলোকে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ নলবাৰী নিবাসী গতিকে তেখেতসকলক আমি আমাৰ ভোগঘৰলৈ গৈ ভোগ গ্ৰহণ তেখেতসকলক ভোগ গ্ৰহণ কৰিব আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ যাতে স্কুললৈ আহে যে ভাৰতীয় জনতা পাৰ্টি উপ সভাপতি ফাৰ্মাৰী